Hi, good evening. গুড ইভিনিং আৰাধনা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি কি কৰিম, এতিয়া আমি লুডুকে খেলি আছিলোঁ তাই মই লুডু খেলিলোঁ অলপ দেৰিলৈকে। লুডু খেলি পেলাই এতিয়া আমি লুডু খেলা শেষ হৈছে। আমি এতিয়া বলকচোন যাওঁ কিটচেনত, কিবা এটা বনাওঁ খাবলৈ। চাই থাকিব ভিডিঅ'টো আৰু এতিয়া আমি কিটচেনত যাওঁ বলক। কলপিঠা এইখিনি মালভোগ কল আছিলে, অকণমান পকি যোৱাৰ নিচিনা হৈছে। আৰু এয়া লৈছোঁ পিঠাগুড়ি ঘৰত খুন্দা, এয়া লৈছোঁ চেনি, এয়া লৈছোঁ গাখীৰ আৰু এয়া অলপ লৈছোঁ ভাল ঘিউ। আৰু এই ৰেচিপিটো মোৰ মাৰ পৰা শিকিছোঁ। আৰু এয়া আমি লৈছোঁ কলপাত। চাই থাককচোন কেনেকৈ কৰোঁ। এইখিনি কলখিনি হেৰি কৰি ল'ম। এইখিনি পিঠাগুড়ি দিছোঁ। এয়া আমি ধুনীয়াকৈ সানি ল'ম। মায়ে বিৰাট ভাল পায় খাই পেলাই। মাক সুধিলোঁ কি কৰিম, তেতিয়া মায়ে ক'লে আৰু এনেকৈ বনাই দিয়ে। আপোনালোকে চেনি যিমান খায় তিমানে হেৰি কৰিব, এড কৰিব। আৰু ইয়াতে দিম চাওক, ভাল দিওঁ। প্ৰথমতে মই দৌটো মাৰি লৈছোঁ। লৈ পেলাই এতিয়া মই, আপোনালোকেও বনাই খাই চাগে। মই যিটো কৰিছোঁ, এতিয়া অলপ বেকিং পাউডাৰ দিছোঁ। আৰু এতিয়া মই ইয়াত বেছি পনীয়া হ'লে একদম হেৰি হৈ যাব। এতিয়া মই এইটো আপোনালোকে চাই ল'ব বাৰু গাখীৰটো কিমান হয়। আৰু অকণমান গাখীৰৰ পৰিমাণটো হ'ব ন? কৰিছোঁ। গাখীৰৰ পৰিমাণটো হ'ব হ'ব আৰু অকণমান দিয়া। হ'ব নালাগে, বেছি হৈ যাব। অকণমান দিয়া বাছ। এনেকুৱা কনচিষ্টেঞ্চি আপোনালোকে মই ইলাচি দিছোঁ, গুটি দিছোঁ। ইলাচি ঠাৰিটো দিয়া নাই। এনেকুৱা কৰি ল'ব বেছি। এনেকুৱা গৰম হৈছে কেৰাহীটো, গৰম হৈছে। এই কলপাতখন এনেকৈ এখন হেৰি হ'ব দিছোঁ। এতিয়া আমি এনেকৈ ঢাকি দিছোঁ। দিছে বেছি দিলে আকৌ জ্বলি যাব। আকৌ ঢাকি দিম। এইটো ৰিফাইণ্ড পিজত একাপ খাওঁ। এই কলপিঠাটোৰ লগত লাল চাহ খুবেই ভাল লাগে খাই পেলাই। আপোনালোকেও বনাই চাগে কলপিঠা, কিন্তু ময়ো বনাওঁ।
আজি আকৌ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আমি চাওঁ উলটিয়াই পেলাই। হৈ গৈছে, আৰু এখন দিম। আৰু অকণমান এইটো পটেটো হৈয়ে গৈছে আৰু মই এতিয়া ইয়াত লাল চাহৰ লগত পৰিৱেশন কৰিম। এয়া পিঠা ৰেডি মোৰ পিঠা। আৰু এই কলপাতৰ পৰা খুলিলোঁ, খুলি পেলাই লাল চাহ এতিয়া বনাই খাওঁ। এতিয়া বহুত ভাল হৈছে, আপোনালোকেও ট্ৰাই কৰিব। আৰু মানে গোন্ধটো কলপাতৰ যে মানে গৰম ভাত পুৰিলে কলপাতৰ গোন্ধ, তাৰপিছত ভাল ঘিউ, তাৰপিছতে আকৌ কেঁচা পিঠাগুড়ি মালভোগ কলৰ গোন্ধ মিলি পেলাই, আৰু মই ইলাচি দিছিলোঁ, ইলাচিৰ চেণ্টটো ওলাইছে। ভাল পালে ভিডিঅ'টো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আকৌ এটা নতুন ব্লগ লৈ আকৌ লগ পাম। আজিলৈ থওঁ, বাই বাই।